আজি অসম ফুটবলৰ কাৰণে অসম ফুটবল প্ৰেমী ৰাইজৰ কাৰণে বহুত সুখী খবৰ কিয়নো বড়োলেণ্ড অঞ্চলৰ পৰা অসমৰ পৰা ইউনাইটেড চিৰাং দুৱাৰ FC বুলি এটা ফুটবল দলে আই লিগ 3ত পাৰ্টিচিপেট কৰিবলৈ গৈ আছে অসমৰ পৰা প্ৰথমবাৰৰ কাৰণে আই লিগ 3ত পাৰ্টিচিপেট কৰিবলৈ গৈ আছে আৰু বড়োলেণ্ডৰ পৰা ফাৰ্ষ্ট টাইমৰ কাৰণে আই লিগ 3ত পাৰ্টিচিপেট কৰিবলৈ গৈ আছে আৰু আপোনাৰ আই লিগ 2ত আগতে এটা দুটা দলে অসমৰ পৰা অংশগ্ৰহণ কৰিছিলে কিন্তু বহুত বছৰ গেপত এইখন দলে অসমৰ পৰা প্ৰতিনিধিত্ব কৰিবলৈ গৈ আছে ক'ত হ'ব কেতিয়াৰ পৰা বাদুদাৰত হ'ব আমাৰ যেটো ইউনাইটেড চিৰাং দুৱাৰ FC সি গ্ৰুপত পৰিছে আপোনাৰ 11 তাৰিখৰ পৰা লৈ পিনি 19 তাৰিখলৈকে বাদুদাৰত হ'ব গুজৰাটৰ কেনেকৈ আশা কৰিছে মই আশা কৰিছোঁ তেখেতসকলে যথেষ্ট ইণ্ডিজিনাছ প্লেয়াৰ্ছ আপোনাৰ অসমৰে গোটেইখিনি প্লেয়াৰ হয় তেখেতসকলে ছাকচেছ হ'ব আৰু যথেষ্ট তেখেতসকলে কষ্ট কৰিছে আৰু ট্ৰেইনিংটো কৰিছে গোৱাৰ পৰা লাইচেন্স হোল্ডাৰ কোচ তেখেতসকলে আনিছে মই অসম ফুটবল সন্থাৰ তৰফৰ পৰা তেখেতসকলক মই বেষ্ট উইচেছ যাচিছোঁ যাতে অসমৰ নাম অসমৰ প্লেয়াৰ নেশ্যনেল লেভেলত উজ্জ্বল হয় আৰু ভৱিষ্যত ফিউচাৰ আৰু ইণ্টাৰনেশ্যনেল প্লেয়াৰ হ'বলৈ পাৰে ধন্যবাদ